আৰু এইফালে মুখ থবলৈ আহিছে মা বা নানকু আৰু ভিন্দু তো আমি এইফালে গেটত পৰা চেক কৰি আছিলে তো ইয়াত চেক কৰি হৈ যোৱাৰ পিছত ভিতৰত এণ্ট্ৰি কৰিবলৈ পাম আৰু তো আমি এতিয়া বহি আছোঁ ওপৰত ফ্লাইট আছে একদম 3টা বজাত আৰু 1 ঘণ্টা আছে So finally বহি ললোঁ এফালে কুহি আছে আৰু বা আছে লগত তো যেহেতু মোৰ ফাৰ্ষ্ট টাইম হয় এবাৰ ফ্লাইটত মোৰ উঠোতে অলপ ভয় লাগিছিলে এতিয়া ঠিক হৈ গ'ল এতিয়া বাহিৰৰ ভিউটো চাওক কি ধুনীয়া মানে ওপৰৰ পৰা বহুতেই ধুনীয়া হয় দেখিবলৈ আৰু ইয়াত ব্ৰহ্মপুত্ৰখন হয় তো ইয়াৰ ডাৱৰবোৰ এনেকুৱা লাগিছে যেন কপাহে মানে ওপৰত ওলমি আছে এনেকুৱা লাগিছে এতিয়া আমাৰ ভোক লাগিছে তো আমি খাব লৈছোঁ মেগী ক'তো নৰখাই ফ্লাইটখন ডাইৰেক্ট আছে ডিব্ৰুগড়ৰ পৰা দিল্লীলৈকে তো এতিয়া আমি খাব লৈছোঁ মেগী এইটো মছলা দি একাপ লৈছিলোঁ ভাল নহয় ইমান ঠিক ঠাক আৰু তো এতিয়া আহি গ'লোঁ মই টয়লেটটো একদম অকণমানি হয় কৰিব পাৰি আৰু যেন ঠিকে আছে যিহেতু ফ্লাইটখন পূৰা 3 ঘণ্টা আছিলে আৰু ক'তো ৰখোৱা নাই ডাইৰেক্ট গৈ আছোঁ আৰু বাহিৰৰ ফালে চব কি ধুনীয়া মানে ক'বলৈ একো ভাষা নাই আৰু ইমানেই ধুনীয়া নাজাৰিয়া বুলি ক'ব লাগিব চবফালে ডাৱৰ 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 ফাইনেলি লেণ্ড কৰিলে দিল্লী পাই গ'লোহি আৰু এতিয়া আমি ধুনীয়া বাছ এখনত এয়াৰপৰ্টলৈ গৈ আছোঁ চবফালে ফ্লাইট আৰু এইফালে মোৰ বেগটো আহি আছে সেইটো 2nd নম্বৰ বেগটো মোৰ জিলিকি আহিছে তোৰ পৰা ফাইনেলি দিল্লী আহি পালোহি আৰু এতিয়া এফালে বেগৰ কাৰণে ৱেইট কৰি আছে মই বেগকেইটা পাই গ'লোঁ তো চাই চাব তো এতিয়া আমি এয়াৰপৰ্টৰ পৰা একদম মেট্ৰ' ষ্টেচন গৈ আছোঁ তো এয়া মেট্ৰ' ষ্টেচনটো পাই গ'লোহি এফালে আমাৰ পল্টনটো এফালে ভিন্দৰ লগৰ এজনে টিকেট কাটি আছে
তো আমি বহি ল'লোঁ এতিয়া একদম ষ্টেচনলৈ গৈ আছোঁ য'ত আমাৰ ট্ৰেইন আছে 8টাৰ পৰা এতিয়া মোৰ সহপাঠী কুহি ভাল লাগিছে গৈ ফাৰ্ষ্ট টাইম মেট্ৰ'ত ফাৰ্ষ্ট টাইম ফ্লাইটত চব Metro official or dial with line number 155370. ফাৰ্ষ্ট টাইম মেট্ৰ' আগতে মোৰ উঠা নাই এতিয়া গৈছে একদম ষ্টেচন মেট্ৰ' আমি কিনে ডাইৰেক্ট মেট্ৰ'ত উঠি এজন হৈছে ভিন্দৰ ফ্ৰেণ্ড হয় তেখেতে আমাক এয়াৰপৰ্টৰ পৰা আনি ট্ৰেইনত উঠাবৰ কাৰণে গৈ আছে ইয়াৰ ষ্টেচনটো হৈছে নিউ দিল্লীৰ বিৰাট ধুনীয়া হয় এতিয়া একদম জম্মুলৈ গৈ আছোঁ আৰু জম্মুলৈকে ট্ৰেইন আছে আমাৰ ৰাজধানী এজনী কুহি আৰু খানা ভি আহি গ'ল খানাবোৰ ধুনীয়াকৈ দিছে চিকেন আছে ডাল আছে আচাৰ ৰুটি ৰাইচ চব আছে এতিয়া খাই লওঁ আৰু ফালে খাই আছে চবে খানা চানা খাই শেষ হোৱাৰ পাছত দিছে আইচক্ৰীম যিটো খাই বহুত বেছি ভাল পাওঁ তলত শুইয়ে গ'ল আংকলজন তো ফাইনেলি জম্মু পাই গ'লোহি আৰু এইটো জম্মুৰ মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় তো এইবোৰ আমি কেম্পবোৰ হয় আমি ইয়াৰে এনেকুৱা এটা কোৱাৰ্টাৰত এতিয়া থাকিম 1 month তো এইটো হৈছে আমাৰ ৰুম মোৰ আৰু কুহি ৰুম ভিন্দৰ চব যোগাৰ কৰি থৈছে ডাল চাৱল চব মানে চব আৰু একদম চাহ বিস্কুট চাবোন তাবোন চবলৈকে ৰেডি কৰি থৈছে এইবোৰ চব তো এইবোৰ চব তো গা চা ধুই মেলি ফ্ৰেছ হৈ লোৱাৰ পাছত দেখিছোঁ ছাইডৰ ফালৰ কোৱাৰ্টাৰটোৰ পৰা আমাক ব্ৰেকফাষ্ট দিছে ৰুটি ভাজি পূৰা মছলা দি বিৰাট টেষ্টিকৈ স্পাইচিকৈ বনাই দিছিলে চ' হে এভৰিৱান ফাইনেলি আহি পালোহি মই জম্মু আৰু এতিয়া আছোঁ মই জম্মু তো ইয়াত বহুত বেছি গৰমেই বুলি ক'ব পাৰি কিন্তু এতিয়া বতৰটো খুব ঠাণ্ডা কৰি দিছে বতাহ মাৰিছে মজা লাগিছে ইয়াতো একেই আমাৰ অসমৰ নিচিনাই গৰম আৰু যিহেতু কালি মই আহিছিলোঁ কালি ফ্লাইট আছিলে ফ্লাইটত আহিলোঁ তাৰপিছত ট্ৰেইনত আহি গ'লোঁ ইয়ালৈকে ট্ৰেইন আছিলে দিল্লীলৈকে ফ্লাইট আছিলে আৰু দিল্লীৰ পৰা জম্মুলৈকে ট্ৰেইন আছিলে তো ট্ৰেইনত ইমান ভিডিঅ' কৰা নহ'ল একদম চাৰ্জ কম আছিলে আৰু ফোনটো ইমান লিয়াই নাথাকিলে আৰু ভাগৰ লাগিলেগৈ তো খানা চানা খাই মেলি শুই গ'লোঁ আৰু এতিয়া ৰাতিপুৱা আহি পালোঁহি তাৰপৰা গা চা ধুই মেলি ব্ৰেকফাষ্ট কৰি আকৌ শুই দিলোঁ এতিয়াহে মই সাৰ পাইছোঁ আৰু ইয়াত চিমৰ একো কাম নকৰে যিহেতু আমি অসমৰ পৰা আহিছোঁ সেইকাৰণে চিম কাম নকৰে তো নতুন চিম এখন লিয়াহে মই ব্লগ আপলোড কৰিব পাৰিম তো ব্লগবোৰ চাই যাব আৰু মই এতিয়া দেখাম ক'ত আছোঁ আৰু ভালকৈ ইয়াৰ ট'ৰটো মই ব্লগ এটা দিম নেক্সট ব্লগত চাবলৈ পাব বাই এভৰিৱান আকৌ নতুন ব্লগৰ সৈতে সোনকালে লগ পাইছোঁ লাভ ইউ